পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যুক্তিৰে কথাবিলাক পৰ্যালোচনা কৰিব। আজি বিৰোধী পক্ষই যিবিলাক সমালোচনা গাঁৱে গাঁৱে কৰি আছে, সৰ্বানন্দ সোণোৱালে বোলে কা আনিলে, মই আনিছিলো নে কাটো সৰ্বভাৰতীয় পৰ্যায়ৰ এখন আইন, এইখন এখন ৰাজ্যই আনিব নোৱাৰে। আৰু এইখন আইনৰ ওপৰত যিটো ভয়াৱহতা প্ৰতিশ্ৰুতি তেখেতসকলে নিৰ্মাণ কৰিলে, মানুহক যেনেধৰণে ইয়াৰ ওপৰত অপব্যাখ্যা দিলে, ভুল ব্যাখ্যা দিলে, যাৰ ফলত অসমীয়া ৰাইজ আতংকিত হ'ল, পুৰুষ মহিলা আচিন্তিত হ'ল, খেতিয়ক ৰাইজ, চাহ শ্ৰমিক ৰাইজ শংকিত হ'ল, ভাবিলে অসমখন বিদেশে গ্ৰাস কৰিব এই আইনৰ যোগেদি। আৰু ইয়াৰ কাৰণে প্ৰধান অপৰাধী কৰি সজালে কাক? সৰ্বানন্দ সোণোৱালক। মই সেই উত্তপ্ত হৈ থকা মুহূৰ্তত অসমৰ ৰাইজক মই আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে কৈছিলো, ৰাইজ, এইখন আইন সৰ্বভাৰতীয় আইন, গোটেই ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে সকলো ৰাজ্যই এইখন আইনৰ বোজা বহন কৰিব, কেৱল অসম নহয়। আৰু অসমীয়া সমাজ চিন্তিত হোৱাৰ কোনো কাৰণ নাই। মই সৰ্বানন্দ সোণোৱাল, অসমীয়া সন্তান, অসমীয়াই কেতিয়াও আঘাতপ্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত মই কেতিয়াও সহযোগ নকৰো। আৰু অসমীয়া জাতিৰ অস্তিত্ব কোনো কাৰণত আঘাতপ্ৰাপ্ত নহয়, এই বক্তব্য মই মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সন্মুখত ৰাখিছিলো। কিন্তু সেই সময়ত মানুহ ইমান উত্তেজিত হ'ল, ঘৰ জ্বলালে, মহিলা আইসকলক পিটিলে, মানুহক আঁঠু কৰালে, কাৰোবাৰ ঘৰত পাথৰ মাৰিলে, গোটেই ৰেল ষ্টেচন ভাঙিলে, জ্বলালে, বেংক জ্বলালে, গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰ ভাঙি চুৰমাৰ কৰিলে, সমগ্ৰ অসমত এটা ধ্বংসলীলা স্থাপন কৰিলে। এই অঞ্চলটো বোলে বহু লোক ক্ষতিগ্ৰস্ত আছে। এই ভুল ব্যাখ্যা কি বুলি দিলে? বোলে 1,90,00,000 বিদেশী আহিব, সীমাত ৰৈ আছে, আইনখন পাছ হোৱাৰ লগে লগে আহিব আৰু অসমীয়াৰ মাটি ভেটি কাঢ়ি ল'ব। অসমীয়া ৰাইজ মনত ৰাখিব, এইখন মহাবীৰ লাচিত বৰফুকনৰ দেশ, চাউলুং চুকাফাৰ দেশ, বীৰ লাচিত বীৰ চিলাৰায়ৰ দেশ, সতী সাধিনীৰ দেশ, সতী ৰাধিকাৰ দেশ, সতী জয়মতীৰ দেশ, মূলা গাভৰুৰ দেশ। যদি এইখন ৰাজ্যই ইমান দুৰ্বল মানুহ নাথাকে, মহাবীৰ লাচিত বৰফুকনে প্ৰমাণ কৰি দিছে যে সেই মোগল, প্ৰবল প্ৰতাপী মোগলক ভেটা দি আক্ৰমণক পৰাভূত কৰি অসমীয়া জাতিৰ মান সন্মান স্বাভিমান বিশ্বৰ বুকুত জিলিকাই তুলিছে। গতিকে এইখন সমাজ বিদেশী কবলত থাকিব। কিমান ভুল ব্যাখ্যা দিয়া হ'ল, মানুহক অনাহকত শংকিত কৰা হ'ল, ফলত 5জনকৈ নিৰীহ যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিলে তেখেতসকলৰ উত্তেজনাই। ভুল ব্যাখ্যাই আজি ক'ত গ'ল 1,90,00,000 বিদেশী? দেখুৱাই দিয়ক। 4 বছৰ হ'ল ৰাইজ, আপোনালোকে সুধিব দেই এইবিলাক কথা। মই নিৰ্বাচনত জিকিবৰ কাৰণে কৈ থকা নাই। জাতিটোৰ মৰ্যাদা আছে, সন্মান আছে।